Hi friends, welcome. মোৰ PK channel to subscribe কৰক আৰু বেল আইকনটো প্ৰেছ কৰক যাতে আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক নটিফিকেশ্যনৰ জৰিয়তে লাভ কৰে। তেতিয়াহ'লে বন্ধুসকল বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Hi friends, মই প্ৰাঞ্জলে আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ প্ৰয়োজনীয় কিছুমান কুৱেশ্যন এণ্ড আনসাৰ। আজি আমি ইয়াতে আলোচনা কৰিম। টোটেল 50টা কুৱেশ্যন এণ্ড আনসাৰ আছে। ইয়াতে আপোনালোকে সকলোৱে হয়তো জানে আৰু কিছুমানে নাজানে। জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ যিখিনি পাৰ্টছ হয় ইয়াতে ভাৰ্বেল এণ্ড নন ভাৰ্বেল আছে। আমি যিখিনি এতিয়া চাম সেইখিনি হ'ব ভাৰ্বেল এনালজিছ আৰু ভাৰ্বেল এনালজিছৰো বিভিন্ন ধৰণৰ পাৰ্ট আছে যেনেদৰে পাৰপ'জ ৰিলেশ্যনশ্বিপ কজ অফ এফেক্ট ৰিলেশ্যনশ্বিপ ক্লাছ এণ্ড কনষ্টিটুৱেণ্ট ৰিলেশ্যনশ্বিপ এটচেট্ৰা। তো বলক আমি কুৱেশ্যনখিনি চাই লওঁ তেতিয়া আমি গম পাই যাম। তো আজি প্ৰথম কুৱেশ্যন দেখা পাইছে মোৰ মোবাইল স্ক্ৰীনত এনালজিছ প্ৰেক্টিছ টেষ্ট। তো প্ৰথমটো আছে আমাৰ ব্ৰেড ইজ টু কেক যদি হয় দেন নেক্সট পেয়াৰটো কি হ'ব? ৰাইট আনচাৰ হ'ব আপোনালোকে হয়তো ধৰিব পাৰিছে এইটো চাৰ্ট ইজ টু টাই হ'ব অপশ্যন ডি চাৰ্ট ইজ টু টাই। নেক্সট কুৱেশ্যন আহিছোঁ 2 নম্বৰ হায়দৰাবাদ ইজ টু অন্ধ্ৰপ্ৰদেশ যদি হয় দেন নেক্সট ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি বেংগলোৰ ইজ টু কৰ্ণাটকা হ'ব অপশ্যন চি ৰাইট আনচাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন 3 নম্বৰ ব্লেক স্মিথ ইজ টু হামাৰ যদি হয় দেন ইয়াৰ আনচাৰ হ'ব অপশ্যন চি কাৰ্পেণ্টাৰ ইজ টু চ অপশ্যন চি ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন 4 নম্বৰ বেৰ'মিটাৰ ইজ টু হাইড্ৰমিটাৰ দেন নেক্সট পেয়াৰটো কি হ'ব? বেৰ'মিটাৰ আৰু হাইড্ৰমিটাৰ কি কৰা হয় তো আপোনালোকে জানে। তো নেক্সট ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ৰাইট আনচাৰ প্ৰেছাৰ ইজ টু হিউমিডিটি। ঠিক আছে। নেক্সট কুৱেশ্যন 5 নম্বৰ মেৰেজ ইজ টু চেলিব্ৰেট যদি হয় তাৰ নেক্সট ইটো পেয়াৰ কি হ'ব? আমাৰ ৰাইট আনচাৰ ইয়াত পেয়াৰ 4টা পেয়াৰ দিয়া আছে। তো ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি পানিছ ইজ টু লেমেণ্ট অপশ্যন বি। ঠিক আছে। নেক্সট কুৱেশ্যন 6 নম্বৰ জানুৱাৰী ইজ টু যদি উইণ্টাৰ হয় জানুৱাৰী ইজ টু উইণ্টাৰ দেন নেক্সট পেয়াৰটো কি হ'ব? অপশ্যন এ ৰাইট আনচাৰ জুন ইজ টু ছামাৰ অপশ্যন এ ৰাইট আনচাৰ জুন ইজ টু ছামাৰ। নেক্সট 7 নম্বৰ ফেমিলি ইজ টু চাইল্ড যদি হয় চাইল্ড ক'ত থাকে? এটা ফেমিলিত থাকে দেন ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি হ'ব ৰাইট আনচাৰ পণ্ড ইজ টু ফিছ হ'ব মাছ ক'ত থাকে? পুখুৰীত থাকে। নেক্সট আহিছোঁ আমি এক্সপিৰিয়েঞ্চ ইজ টু যদি এৰৰ হয়। ঠিক আছে। তো তাৰ নেক্সট যিখিনি আমাৰ আনচাৰ ফিগাৰ আছে তাত কোনটো ফিগাৰ ৰাইট হ'ব? ঠিক আছে। তো এইটো হ'ব অপশ্যন এ ৰাইট আনচাৰ কেয়াৰলেছনেছ ইজ টু লজেছ হ'ব। ঠিক আছে। অপশ্যন এ ৰাইট আনচাৰ। নেক্সটত গৈছোঁ এতিয়া আমি নেক্সট কুৱেশ্যন 9 নম্বৰ প্ৰব্লেম ইজ টু যদি হাইপথেচিছ হয় দেন ইয়াৰ ৰাইট আনচাৰ কি হ'ব? অপশ্যন বি হ'ব কণ্ডিশ্যন ইজ টু প্ৰগন'চিছ হ'ব। ঠিক আছে। অপশ্যন বি ৰাইট আনচাৰ 9 নম্বৰ ৰাইট আনচাৰ। 10 নম্বৰ ৰেষ্টিক ইজ টু এনকাৰেজ যদি হয় দেন ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ক্ল'জ ইজ টু অ'পেন ৰাইট আনচাৰ। নেক্সট আহিলোঁ ট্ৰায়লজি ইজ টু যদি নভেল হয় ৰাইট চ' ইয়াৰ আনচাৰ কি হ'ব? মিল্ক ইজ টু ক্ৰীম অপশ্যন চি ৰাইট আনচাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন লয়াৰ ইজ টু কোৰ্ট যদি হয় কোৰ্টত লয়াৰ থাকে তো ৰাইট আনচাৰ হ'ব বিজনেছ ইজ টু মাৰ্কেট অপশ্যন এ ৰাইট আনচাৰ 12 নম্বৰ। 13 নম্বৰত আহিছোঁ প্ৰপেনচিটি ইজ টু টেণ্ডেঞ্চি যদি হয় প্ৰপেনচিটি ইজ টু টেণ্ডেঞ্চি যদি হয় তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব? নেক্সট পেয়াৰটো কি হ'ব? এইটো হ'ব অপশ্যন ডি ৰাইট আনচাৰ অডিচিটি ইনটু ইম্পুডেঞ্চ। ঠিক আছে। ৰাইট আনচাৰ অপশ্যন ডি। নেক্সট 14 নম্বৰ ব্ৰেইন ইজ টু যদি নিউৰলজি হয় ব্ৰেইন ইজ টু নিউৰলজি নেক্সট পেয়াৰটো কি হ'ব? তাৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ বডি ইজ টু ফিজিঅ'লজি। নেক্সট কুৱেশ্যন 15 নম্বৰ মানডেন ইজ টু কমন যদি হয় ঠিক আছে তো ৰাইট আনচাৰ হ'ব
বি হ'ব তাৰ ৰাইট আনচাৰ Ubiquitous is to omnipresent. Right answer option B. তো নেক্সট কুৱেশ্যনত আহিছোঁ 16 নম্বৰ লেটিটিউড ইজ টু যদি লংগিটিউড হয় তো ৰাইট আনচাৰ কি হ'ব অপশ্যন এ গম পাইছে আপোনালোকে ইকুৱেটৰ ইজ টু ট্ৰপিক অফ কেঞ্চাৰ অপশ্যন এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন 17 নম্বৰ ডবিয়াছ ইজ টু ইনডিছপুটেবল যদি হয় তো ৰাইট আনচাৰ কি হ'ব ইয়াৰ অপশ্যন বি হ'ব ৰাইট আনচাৰ 17 নম্বৰ এইটো হৈছে এভৰিচিয়াছ ইজ টু জেনেৰিয়াছ অপশ্যন বি ৰাইট আনচাৰ 17 নম্বৰ নেক্সট 18 নম্বৰ কৰ্পুলেণ্ট ইজ টু যদি স্কিনি হয় ঠিক আছে তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব অপশ্যন চি copious is to insufficient option C right answer next question there is to যদি গ্ৰীম হয় তো ইয়াৰ ৰাইট আনচাৰ হ'ব 19 নম্বৰ অপশ্যন চি punitive is to miniature ঠিক আছে miniature অপশ্যন চি ৰাইট আনচাৰ 19 নম্বৰ 20 নম্বৰ rotate is to গেৰেট যদি হয় rotate is to গেৰেট তো ৰাইট আনচাৰ কি হ'ব 20 নম্বৰ অপশ্যন ডি ৰাইট আনচাৰ absorb is to জেনাৰেট ঠিক আছে অপশ্যন ডি ৰাইট আনচাৰ absorb is to জেনাৰেট নেক্সট 21 নম্বৰ কৰেছপণ্ডেন্স is to ক্লাৰ্ক যদি হয় তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব 21 নম্বৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ৰেকৰ্ড ইজ টু আৰ্চিষ্ট অপশ্যন বি ৰাইট আনচাৰ নেক্সট কুৱেশ্যন 22 নম্বৰ পিকচাৰ ইজ টু ফ্ৰেম যদি হয় দেন এইটো গম পাইছে সকলোৱে ৰাইট আনচাৰ এ হ'ব বুক ইজ টু কভাৰ ঠিক আছে বাকীটা ৰেডিঅ' ইজ টু ৰেকৰ্ডিং কাপ ইজ টু চচাৰ আৰু আছে কি টেবুল ইজ টু ফ্ল'ৰ নট কাৰেক্ট অপশ্যন এ ইজ কাৰেক্ট আনচাৰ নেক্সটত আহিছোঁ 23 নম্বৰ বেক্টেৰিয়া ইজ টু ইলনেছ তো ৰাইট আনচাৰ কি হ'ব ইলনেছ কিহৰ পৰা হয় বেক্টেৰিয়াৰ পৰা হয় তো ইয়াত হ'ব বম ইজ টু এক্সপ্ল'জন ঠিক আছে অপশ্যন বি ৰাইট আনচাৰ হ'ব ইয়াত অপশ্যন বি 23 নম্বৰ নেক্সট আহিলোঁ আমি 24 নম্বৰ ৰুম ইজ টু হাউচ দেন এপাৰ্টমেণ্ট ইজ টু বিল্ডিং ইজ কাৰেক্ট আনচাৰ অপশ্যন বি নেক্সটত আহিছোঁ 25 নম্বৰ প্ৰজেক্টাইল ইজ টু প্ৰজেক্টাইল ইজ টু ট্ৰেজেক্টৰী তো ইয়াৰ ৰাইট আনচাৰ হ'ব 25 নম্বৰ অপশ্যন চি ছেটেলাইট ইজ টু অৰ্বিট ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট স্লাইডত আহিছোঁ এইটো হৈছে আপোনালোকৰ আমাৰ জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে আছে আপোনাৰ কণ্ডন ইজ টু অফেন্স ঠিক আছে ইয়াৰ ৰাইট আনচাৰ কি হ'ব অপশ্যন চি ৰাইট আনচাৰ অভাৰলুক ইজ টু অবিৰেশ্যন ঠিক আছে অপশ্যন চি ৰাইট আনচাৰ নেক্সট স্লাইডত আহিছোঁ নেক্সট স্লাইডৰ নেক্সট কুৱেশ্যনটো 2 নম্বৰ স্পাছম ইজ টু পেইন যদি হয় দেন ৰাইট আনচাৰ কি হ'ব ইয়াৰ এইটো হ'ব অপশ্যন এ ফলছ ইজ টু লাইট ঠিক আছে অপশ্যন এ কাৰেক্ট আনচাৰ নেক্সট আহিলোঁ 3 নম্বৰ ইয়াত আছে কৰিঅ'গ্ৰেটেড ইজ টু স্ক্ৰিপ্ট যদি হয় দেন ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি পিট ইজ টু ডট ঠিক আছে ৰাইট আনচাৰ ডি হ'ব নেক্সট 4 নম্বৰলৈ আহিছোঁ ব্ৰাছ ইজ টু কপাৰ যদি হয় দেন ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি পিউটাৰ ইজ টু টিন হ'ব অপশ্যন বি ঠিক আছে ব্ৰাছ ইজ টু কপাৰ পিউটাৰ ইজ টু টিন হ'ব নেক্সট আহিলে অক্সিজেন ইজ টু গেছিয়াছ যদি হয় ঠিক আছে 5 নম্বৰ
দেন ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি মাৰ্কাৰী ইজ টু ফ্লুইড হ'ব ঠিক আছে অপশ্যন বি ৰাইট আনচাৰ নেক্সট কুৱেশ্যনত আহিছোঁ নেক্সট কুৱেশ্যন 6 নম্বৰ এজিএল ইজ টু এক্ৰ'বেট যদি হয় দেন ইয়াৰ ৰাইট আনচাৰ হ'ব ডি নম্বৰ এলকুৱেণ্ট ইজ টু অৰেটৰ হ'ব অপশ্যন ডি ৰাইট আনচাৰ নেক্সট কুৱেশ্যন 7 নম্বৰ কেট ইজ টু মাউচ দেন নেক্সট কোনটো পেয়াৰ ইয়াৰ ৰাইট হ'ব 7 নম্বৰ ৰাইট হ'ব অপশ্যন এ বাৰ্ড ইজ টু ৱৰ্ম এ কাৰেক্ট আনচাৰ নেক্সটত আহিছোঁ 8 নম্বৰ ইয়াত আছে পাৱাৰ ইজ টু বেটাৰী ঠিক আছে পাৱাৰ ইজ টু বেটাৰী যদি হয় 8 নম্বৰ ৰাইট আনচাৰ কি হ'ব আমাৰ ইয়াতে ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ৰেকুপাৰেশ্যন ইজ টু কনভেলেচেন্ট ঠিক আছে অপশ্যন বি ৰাইট আনচাৰ নেক্সটত আহিছোঁ 9 নম্বৰ নেক্সট 9 নম্বৰ ভেনিলা ইজ টু বিন যদি হয় তো ইয়াৰ ৰাইট আনচাৰ হ'ব জিংগাৰ ইজ টু ৰুট হ'ব অপশ্যন ডি ঠিক আছে নেক্সট কুৱেশ্যন 10 নম্বৰ এনাৰ্জি ইজ টু ডিচিপেট যদি হয় তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব অপশ্যন ডি হ'ব ৰাইট আনচাৰ মানি ইজ টু স্কুৱাণ্ডাৰ অপশ্যন ডি কাৰেক্ট আনচাৰ নেক্সট 11 নম্বৰ নোজ ইজ টু ফেচ নোজ ইজ টু যদি ফেচ হয় 11 নম্বৰ অপশ্যন ৰাইট অপশ্যন কি হ'ব আমাৰ অপশ্যন চি হ'ব ৰাইট আনচাৰ তাৰ নব ইজ টু ডোৰ অপশ্যন চি ৰাইট আনচাৰ নেক্সট 12 নম্বৰ পিক ইজ টু বাছিল যদি হয় তো ইয়াৰ ৰাইট আনচাৰ হ'ব 12 নম্বৰ অপশ্যন বি কোৱাৰ্ট ইজ টু গেলন অপশ্যন বি ৰাইট আনচাৰ ঠিক আছে নেক্সট 13 নম্বৰ ৰাইফল ইজ টু যদি চলজাৰ হয় তো কোনটো পেয়াৰ তলৰ শুদ্ধ হ'ব অপশ্যন বি sword is to knight অপশ্যন বি ৰাইট আনচাৰ নেক্সটত আহিছোঁ 14 নম্বৰ ঠিক আছে ডিপ্ৰেশ্যন ইজ টু আনএমপ্লয়মেণ্ট তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব 15 নম্বৰ ইয়াত আমাৰ অপশ্যন 4টা দিয়া আছে ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি হ'ব ইয়াৰ ৰাইট আনচাৰ ডি হ'ব ৰাইট আনচাৰ ডিটেৰিয়ৰেশ্যন ইজ টু ৰাষ্ট ঠিক আছে অপশ্যন ডি ৰাইট আনচাৰ নেক্সট কুৱেশ্যন 16 নম্বৰ ইণ্টেজাৰ ইজ টু ডেচিমেল জানে ইণ্টেজাৰ মানে কি ইজটোত যদি ডেচিমেল হয় তেতিয়াহ'লে নেক্সট কোনটো পেয়াৰ ৰাইট হ'ব 16 নম্বৰ অপশ্যন ডি ৰাইট আনচাৰ হোল নাম্বাৰ ইজ টু ফ্ৰেকশ্যন ডি মেথমেটিক্সৰ এইটো ঠিক আছে নেক্সট কুৱেশ্যন চিং ইজ টু কেক যদি হয় ঠিক আছে 17 নম্বৰ তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব অপশ্যন এ ভেনি ইজ টু টেবুল অপশ্যন এ ৰাইট আনচাৰ 17 নম্বৰ ৰাইট আনচাৰ অপশ্যন এ তো নেক্সট কুৱেশ্যনত আহিছোঁ 18 নম্বৰ ইয়াত আছে চক ইজ টু ব্লেকবোৰ্ড তো তলত কোনটো পেয়াৰ ৰাইট হ'ব ডোৰ ইজ টু হেণ্ডেল টেবুল ইজ টু চেয়াৰ ইংক ইজ টু পেপাৰ ডগ ইজ টু টেইল তো চক যদি ব্লেকবোৰ্ড হয় চক ইজ টু ব্লেকবোৰ্ড তো 18 নম্বৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ইংক ইজ টু পেপাৰ ক'ত লিখা হয় চিয়াহীটোৱে পেপাৰত লিখা হয় চকে ক'ত লিখা হয় ব্লেকবোৰ্ডত লিখা হয় ঠিক আছে নেক্সট 18 নম্বৰ 19 নম্বৰ হৈছে থ্ৰ' ইজ টু বলটো থ্ৰ' কৰা হয় ৰাইট তো তলৰ শ্বুট ইজ টু ট্ৰিগাৰ পেট ইজ টু ডগ মেও ইজ টু কেট বইল ইজ টু চিল তো 19 নম্বৰ ৰাইট আনচাৰ হ'ব আমাৰ অপশ্যন বি পেট ইজ টু ডগ ঠিক আছে অপশ্যন বি ৰাইট আনচাৰ 19 নেক্সট কুৱেশ্যন আহিছোঁ 20 নম্বৰ য়েল ইজ টু আটাৰ তো 20ৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি চাট ইজ টু কল অপশ্যন বি হৈছে ৰাইট আনচাৰ 20 নম্বৰ নেক্সট 21লৈ আহিছোঁ 21ত আছে আৰ্ক'লজিষ্ট ইজ টু এণ্টিকুইটি ঠিক আছে 21 নম্বৰ সৰি তো ইয়াৰ ৰাইট আনচাৰ হ'ব 21 নম্বৰ অপশ্যন বি হ'ব তো ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ইকথ'লজিষ্ট ইজ টু মেৰিন লাইফ অপশ্যন বি ৰাইট আনচাৰ 21 নম্বৰ নেক্সট স্লাইডত আহিছোঁ
22 নম্বৰ কোৰ্ট ইজ টু জাষ্টিচ ঠিক আছে কোৰ্ট যদি জাষ্টিচ হয় তেতিয়াহ'লে 22 নম্বৰ ৰাইট আনচাৰ কি হ'ব আমাৰ অপশ্যন ডি হ'ব অডিটৰ ইজ টু একুৰেচি অপশ্যন ডি ৰাইট আনচাৰ 22 নেক্সট স্কুল ইজ টু ডিচিপ্লিন যদি হয় 23 নম্বৰ তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব ইয়াৰ 23 ৰাইট আনচাৰ হ'ব অপশ্যন চি ছ'চাইটি ইজ টু কনফৰ্মিটি চি ৰাইট আনচাৰ হ'ব চি 23 24 নম্বৰত কি আছে চাওক ইয়াত আছে ইনচাল্ট ইজ টু ইনভালিনেবল তো ইয়াৰ ৰাইট আনচাৰ কি হ'ব অপশ্যন ডি হ'ব এইটো হৈছে এছাল্ট ইজ টু ইম্প্ৰিগনেবল ঠিক আছে অপশ্যন ডি ৰাইট আনচাৰ নেক্সট 25 নম্বৰ আৰু আজিৰ শেষৰ কুৱেশ্যনটো এইটো হৈছে ফিংগাৰ ইজ টু হেণ্ড হাতত কি থাকে ফিংগাৰ থাকে আঙুলি থাকে ৰাইট তেতিয়াহ'লে ট ইজ টু ফুট হ'ব ইয়াৰ ৰাইট আনচাৰ ট ইজ টু ফুট অপশ্যন চি ৰাইট আনচাৰ ট ইজ টু ফুট ভৰিত কি থাকে আঙুলি থাকে ভৰিৰ আঙুলি যিটো ট হয় ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানেই বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ থেংকছ ফৰ ৱাচিং